নমস্কাৰ, আজি আমি আহিলোঁ শিৱসাগৰত ৰংঘৰ চাবলৈ। আৰু এই ৰংঘৰৰ প্ৰায় আহোম স্বৰ্গদেউ আৰু ৰাজবিষয়াসকলে ৰঙালী বিহুৰ সময়ত হেন যুঁজ, ম'হ যুঁজ আৰু অন্যান্য কাৰ্যকলাপবোৰ উপভোগ কৰিছিল। আৰু ৰংঘৰৰ চাৰিওকাষে গছ-গছনিৰে ভৰা এক সেউজীয়া পৰিৱেশ বনাই থৈছে। ৰংঘৰৰ কোনফালে কেনেকৈ যাব লাগিব গীতত এখন ধুনীয়া নক্সা বনাই থৈছে। আৰু এই চাইনবোৰ্ডখনত ৰংঘৰৰ বিষয়ে কিছু বিৱৰণ পাব। আহোম ৰজা পৰমত্ত সিংহই এই ৰংঘৰটো নিৰ্মাণ কৰোৱাইছিল ৰূপহী পথাৰত 1746 চনত। ৰংঘৰটো হৈছে এটা ৰয়েল পেভিলিয়ন এণ্ড ইট ইজ 2 ষ্টৰিড আৰু এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে প্ৰখ্যাত। আৰু ইয়াৰ ৱালত কিছুমান জিঅ'মেট্ৰিকেল আৰু ফ্লোৰেল ডিজাইনছ কৰা আছে। আহক আমি ইয়াৰ ডিজাইনছবোৰ অলপ লক্ষ্য কৰোঁ। এয়া হৈছে ৰংঘৰৰ গ্ৰাউণ্ড ফ্ল'ৰৰ ভিতৰৰ পাৰ্টটো। ইয়াৰ ড'ৰৱেজবোৰ চব একেই ষ্টাইলৰ। আপোনালোকে চাগে ড'ৰৱেজত লাগি থকা কাৰ্ভি ডিজাইনছবোৰ লক্ষ্য কৰিছে। আৰু ৰংঘৰৰ বাহিৰলৈ আহিয়ে দেখা পালোঁ এখন আহল বহল ফিল্ড। সৰ্বপ্ৰথমে স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে এটি ৰংঘৰ নিৰ্মাণ কৰোৱাইছিল। পিছলৈ প্ৰমত্ত সিংহই এই পকী ঘৰটো নিৰ্মাণ কৰে। আপোনালোকে যদি ৰংঘৰৰ শীৰ্ষভাগ ভালকৈ মন কৰে, দুমূৰে দুটা ঘঁৰিয়ালৰ শিল্পস্বৰূপে সুসজ্জিত এখন উভতা নাৱৰ আৰ্হিৰে ৰংঘৰৰ শীৰ্ষভাগ নিৰ্মাণ কৰা। এইফালে ৰংঘৰৰ ওপৰৰ মহলালৈ যায়। মোৰ লগত মোৰ মা আৰু শ্ৰীমতী আহিছে, আৰু যিহেতু মোৰ মাৰ বয়স হৈছে, ওপৰলৈ চিৰি বগাই আহিব নোৱাৰিব, সেইবাবে শ্ৰীমতীক মাৰ লগতে বহাই থলোঁ আৰু মই অকলেই উঠি আহিলোঁ। আৰু এই ঠাইৰ পৰাই ৰজাই বিহুৰ সময়ত হেন যুঁজ, ম'হ যুঁজ আৰু অন্যান্য কাৰ্যকলাপবোৰ উপভোগ কৰিছিল। আৰু এই ৰংঘৰটো পোৰা ইটাৰে নিৰ্মাণ কৰা আৰু ইয়াত কোনো ধাতুৰ ব্যৱহাৰ কৰা নাই। আৰু এই ৰংঘৰটো নিৰ্মাণ কৰিবৰ বাবে কি চিমেণ্টিক মেটেৰিয়েল ইউজ কৰিছিল জানেনে? সেই সময়ত চিমেণ্টটো নাছিল, কিন্তু ইটা যোৰা দিবৰ বাবে বৰা চাউল, মাটিমাহ, হাঁহৰ কণী আদি ব্যৱহাৰ কৰিছিল। আৰু শুনামতে ৰংঘৰৰ সন্মুখত এটা পকা ৰংঘৰ আছিল, যোনটো ধ্বংস হৈ গ'ল। ৰংঘৰৰ ৰংটো ইটা বৰণীয়া আৰু ৰুফত চূণ লগাই থোৱা আছে, যাতে ৰুমটো ঠাণ্ডা হৈ থাকে। এই চাওক, ৰংঘৰটোৰ সন্মুখত ৱাটাৰ কেনল বনাই থৈছে, ওচৰত এখন দলং বনাই থৈছে, আৰু ইয়াত দুটা ৱাটাৰ ফাউণ্টেইন। আহোম স্বৰ্গদেৱে ৰংঘৰত বহি ম'হ যুঁজ, হেন যুঁজ উপভোগ কৰিছিল। এয়া চাওক কেনেকৈ সেই সময়ৰ ম'হ যুঁজ মূৰ্তি বনাই প্ৰতীক কৰিব বিচাৰিছে, আৰু ওচৰতে দুজন মানুহ থিয় হৈ আছে। আপোনালোকে দূৰৰ পৰা চাগে এটা হৰিণা লক্ষ্য কৰিছে। এটা হৰিণা বনাই থৈছে। মই কেমেৰাত অলপ জুম কৰি দেখুৱালোঁ। এয়া চাওক ধুনীয়াকৈ ৰংগোলী বনাই থৈছে, লিখা আছে ৰংঘৰ। আৰু আপোনালোকে চাগে দেখিছে কেনেকৈ গছৰ মূঢ়াত চৰাই বনাই থৈছে। আৰু গেটত দুটা ড্ৰেগন লগাই থৈছে। আৰু এইটো হৈছে ৰয়েল চিম্বল অফ টাই আহোম, আৰু টাই ভাষাত ইয়াৰ নাম নাগী নাগাও খাম বুলি কোৱা হয়। আৰু মোৰ এটা অনুভৱ হৈছে যেন ৰংঘৰৰ গেটত থকা দুটি ড্ৰেগনে ৰংঘৰৰ সৌন্দৰ্যটো বৃদ্ধি কৰি দিছে। এইখিনিতে মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ষ্টে হেপ্পী এণ্ড থেংকছ ফৰ ৱাচিং।